কি খবৰ তোমালোকৰ? আশা কৰিছে সকলোৱে ভাল। তো তোমালোকৰ মই আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ। অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড হয় আৰু এই কষ্ট তোমালোকে কৰিব পাৰি মানে, ঠিক আছে। আগৰ তুলনাত মানে এতিয়া যোনটো অগ্নিবীৰ ট্ৰেইনিং চলি আছে মানে কিমান চেঞ্জ হ'ল, কিমান মানে কষ্টকৰ হ'ল। তো আগৰ যোনটো অগ্নিবীৰ চলি আছিলে তেনেকুৱাই মানে হয় নেকি? অগ্নিবীৰ যোনটো অগ্নিবীৰ যেতিয়াৰ পৰা ওলাইছে তাৰ ট্ৰেইনিং কেনেকুৱা হয়, ঠিক আছে। মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা তোমালোকক ক'ম যে অগ্নিবীৰ ট্ৰেইনিং আগৰ যোনটো ৰেগুলাৰ আমি আছিলে তেনেকুৱা ধৰণৰ কষ্ট নে তোমালোকৰ কেনেকুৱা ধৰণৰ মানে এতিয়া কষ্ট কৰিব লাগে, তোমালোকে অগ্নিবীৰ ট্ৰেইনিং কিমান কৰিব লাগে, কি মাহৰ পিছত তোমালোকৰ পিঅ' হয়, সকলো কথা তোমালোকক কৈ আছোঁ। তো যিমান পাৰা লগৰবোৰে শ্বেয়াৰ এটা কৰি দিবা আৰু যোনে মোৰ আহিছা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে। কাৰণ যোনবোৰ ইম্পৰ্টেণ্ট ভিডিঅ', যোনবোৰ মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা তোমালোকক ক'ব বিচাৰোঁ আৰু তোমালোকৰ যোনবোৰ ডাউট মোৰ কমেণ্ট কৰিবা, তোমালোকক মই ৰিপ্লাই দিবলৈ নিশ্চয় ট্ৰাই কৰিম, ঠিক আছে। মই ব্যস্ততা থকাৰ বাবে মানে বেছিভাগৰ ৰিপ্লাই দিব নোৱাৰোঁ, কিন্তু মই যিমান পাৰোঁ মানে ভিডিঅ'ৰ যোগেদি তোমালোকক ৰিপ্লাই দিব বিচাৰোঁ, ঠিক আছে। তো মেইন কথাটো হ'ল অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড হয়, যোনটো অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড হয়। তো তোমালোকক মই কৈছোঁ অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড হয়, ঠিক আছে। তো মোৰ গাটো ইমান ভাল নহয়, যিহেতু অলপ মানে খাচী আৰু মানে পানী লগা হৈ আছে, কিন্তু তথাপিও মানে তোমালোকক মই ভিডিঅ'টো বনাই দিম বুলি ভাবিলোঁ। কাৰণ বহুতে মোক কমেণ্ট কৰি আছিলে এতিয়া অগ্নিবীৰ ট্ৰেইনিং কিমান হাৰ্ড হয় মানে ভিডিঅ' এটা বনোৱা তাৰ ওপৰত, ঠিক আছে। তো চাওক, আগতে যোনটো অগ্নিবীৰ ট্ৰেইনিং হৈছিলে এইটো মানে 11 মাহ হয় আৰু 12 মাহত তেওঁলোকৰ এমাহ মানে তোমালোকৰ পিঅ'পিৰ কাৰণে তোমালোকৰ ডিলৰ প্ৰেক্টিছ চলিছিলে, ঠিক আছে। কিন্তু আগৰ তুলনাত যদি চাবলৈ যাওঁ এতিয়া তোমালোকৰ ট্ৰেইনিং হয় 6 মাহ আৰু তোমালোকৰ 6 মাহৰ পিছত তোমালোকৰ টোটেল 7 মাহ হয়। 6 মাহ হৈ তোমালোকৰ 7 মাহৰ যোনটো 7মহীয়া মাহ সেইটো তোমালোকৰ পিঅ'পিৰ কাৰণে প্ৰেক্টিছ চলে, ডিল প্ৰেক্টিছ চলে, তাৰপৰা তোমালোকৰ পিঅ'পি হয়, ঠিক আছে। কিন্তু আগত যেতিয়া ৰেগুলাৰ আছিলে তোমালোকৰ এবছৰ যেতিয়া ট্ৰেইনিং হয় তেতিয়া মানে যোনবোৰ কাম কাজ মানে বহুত শ্ল' লেভেলত গৈছিলে মানে, ঠিক আছে। বহুত মানে তোমালোকৰ যদি আগবিলাক ক্লাছ পাতিব হ'ল, পিছলৈ তোমালোকৰ নৰ্মেল ক্লাছ হয় বা গেম চেম হৈ চলি যায়, ঠিক আছে। কিন্তু এতিয়া মানে যোনটো হয় মানে 12 মাহৰ যোনখিনি ক'ৰ্চ, 12 মাহৰ যোনখিনি পঢ়া শুনা 6 মাহত কেনেকৈ কমপ্লিট কৰিবতো অসম্ভৱ। তো তাৰ ফলত মানে বহুত স্পীড যায় মানে ট্ৰেইনিংটো ৰেষ্ট মানে খুব কম পোৱা লেখীয়া হয়। মানে 12 মাহৰ যোনখিনি ক'ৰ্চ 6 মাহৰ ভিতৰত যদি কৰিবলগীয়া হয়, তোমালোকে এটা ধাৰণা লগোৱা মানে কিমান স্পীডত কাম কাজবোৰ মানে যাবলগীয়া হয়, ঠিক আছে। তো মানে একো নাই, মানে ইমানো হাৰ্ড নহয়। কিন্তু আজিকালিতো তোমালোকে গম পোৱাই আগতে যোনবোৰ গম পাই তোমালোকে ভিডিঅ' পাতিবোৰো দেখিছা, মাৰপিট মানে এনেকৈ কিবা যদি অসুবিধা কৰা তোমালোকৰ এচাত দুচাত দিয়ে। কিন্তু আজিকালি কষ্টটো মানে আঁতৰাই দিলে মানে আজিকালি, ঠিক আছে। আজিকালি মানে ইমান কষ্ট পাতি নাই, আজিকালি মানে কষ্ট পাতিবোৰ আঁতৰাই দিলে। তো ইমানো আজিকালি মানে চিন্তা কৰিবলগীয়া নাই, কাৰণ আজিকালি মানে বয়সো তেনেকৈ কমাই দিলে। মেক্সিমাম 17 পৰা 21 বছৰৰ ভিতৰত আহে। এইবাৰতো মেক্সিমাম বয়স বঢ়াইছে বুলি কোৱা শুনিছোঁ। এইবাৰ যোনসকলে দিছিলে, যোনে এপ্লাই কৰিছে তেওঁলোকে গম পাবাই মানে। আৰু এইবাৰ যোনটো পাৰ্মানেণ্ট হোৱাৰ কথা চলি আছে, মানে সম্ভাৱনা আছে পাৰ্মানেণ্ট হোৱাৰ কথা চান্স চলি আছে। তো তোমালোকক মই ক'ম ভালদৰে প্ৰিপেৰেশ্যন কৰি থকা। অগ্নিবীৰ 4 বছৰ বুলি তোমালোকে ভাবি নাথাকিবা, ঠিক আছে। 4 বছৰ বুলি ভাবি তোমালোকে যদি নিদিয়া পিছত মানে পষ্ট পাবা, ঠিক আছে। যোনে দিছে তেওঁলোকৰ বাবে ভাগ্যটো বহুত ভাল, তেওঁলোকে পাই যাব। তোমালোকে যদি তোমাৰ লগতে পাই যাব, তুমি যদি নোপোৱা পিছত পষ্ট পাই থাকিবা। তো অগ্নিবীৰ 4 বছৰ বুলি তোমালোকে ৰখি নাথাকিবা, এইটো নিশ্চয় পাৰ্মানেণ্ট মানে হোৱাৰ কথা চান্স চলি আছে আৰু এইটো মানে নিশ্চয় পাৰ্মানেণ্ট হ'ব, ঠিক আছে। তো মেইন হ'ল কিমান হাৰ্ড হয় অগ্নিবীৰ ট্ৰেইনিংটো মই তোমালোকক নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ। তো তোমালোকৰ যোনসকল আগৰ যোনটো ক্লাছ তোমালোকৰ দৌৰা হওক, কিবা অ'পেনৰ বিষয়ে ক্লাছ হওক বা ড্ৰিল হওক, তেনেকৈ নৰ্মেল চলে মানে। কিন্তু পিছবিলাক তোমালোকৰ কেতিয়াবা ক্লাছ থাকে, নাইট প্লেট থাকে, থাকিব, ড্ৰিল চিল হ'ব, ঠিক আছে। কিন্তু মেইন তোমালোকক যদি কওঁ, তোমালোকৰ যিমানেই কষ্ট নহওক, তোমালোকে যদি মনটোৱে চম্ভালি ৰাখিব পৰা, তোমালোকৰ মনটোৱে যদি মানে যিকোনো কষ্টই নহয়, ট্ৰেইনিঙে জাষ্ট 6 মাহ ট্ৰেইনিং এনেকৈ পাৰ হৈ যাব। আমি প্ৰথমতে যেতিয়া আহিছিলোঁ ট্ৰেইনিং কৰিবলৈ 6 মাহ কেনেকৈ পাৰ হ'ব, কিন্তু এতিয়া আমাৰ কেনেকৈনো পাৰ হৈ গ'ল আমি নিজেই গম নাপালোঁ, ঠিক আছে। প্ৰথম কেইদিন তোমালোকৰ এলাহ লাগিব, প্ৰথম এসপ্তাহ 2 সপ্তাহ তোমালোকৰ কেনেকৈ দিনবোৰ যাব তেনেকুৱা লাগিব। কিন্তু যেতিয়া তোমালোকৰ মানে কি হয় বুলি এটা মানে অভ্যাসত যেতিয়া পৰিণত হৈ যাব, যেতিয়া তোমালোকে এটা কাম কৰা প্ৰথমত এলাহ লাগিব, কিন্তু যেতিয়া সেই কামটো তোমালোকে ডেইলি কৰিছে বা যেতিয়া তোমালোকৰ অভ্যাসত হ'ব, তেতিয়া তোমালোকৰ হৈ যাব, মানে তেতিয়া তোমালোকৰ ইজি লিখীয়া হৈ যাব মানে, ঠিক আছে। কিন্তু চাওক, আমি যেতিয়া মানে দেৰিলৈকে শুওঁতো, দেৰিলৈকে উঠিবলৈ মন যায়। কিন্তু যেতিয়া তোমালোকে চাবাচোন, যেতিয়া মানে ৰাতিপুৱা তোমালোকে সোনকালে যেতিয়া সদায় উঠিবা, তো তোমালোকে দেৰিলৈকে শুবলৈ মন নাযাব। হয়তো কেতিয়াবা মানে গা বেয়া হওক বা কেতিয়াবা ভাগৰৰ ফলত দেৰিলৈকে শুৱা, কিন্তু সদায় মানে তোমালোকে সোনকালে উঠি নিজৰ কামবোৰ কৰিবলৈ মন যাব, তেনেকুৱা মানে, ঠিক আছে। তো অগ্নিবীৰ ট্ৰেইনিং আগৰ লেখীয়া মানে হাৰ্ড নহয়, ঠিক আছে। আগৰ যোনবোৰ ৰেগুলাৰ আৰ্মি লেখীয়া মানে হাৰ্ড আছিলে, এতিয়া মানে ইমান ইজি লেখীয়া ট্ৰেইনিং তোমালোকৰ চলিব, ঠিক আছে। তোমালোকে ইমান চিন্তা কৰি নাথাকিবা যে অগ্নিবীৰ ট্ৰেইনিং বহুত কষ্ট হয়,
তো কৰিব নোৱাৰিম নাযাওঁ, এই মানে আৰামছে পাছ হৈ যাব, বহুত ইজিলি পাছ হৈ যাব, তোমালোকে গমেই নাপাবা। যেতিয়া অভ্যাসত পৰিণত হ'ব বহুত মানে ইজিলি পাৰ হৈ যাব, তোমালোকে ধৰিবই নোৱাৰিব। পিছত ভাবিবা যে কেনেকৈ পাৰ হৈ গ'ল গমেই নাপালোঁ, এতিয়া তোমালোকক বেয়া লাগিব, ভালো লাগিব বেয়াও লাগিব, ঠিক আছে। তো আগলৈকে ইমান হাৰ্ড নহয়, তোমালোকে চিন্তা কৰি থাকিব নালাগে। কিন্তু অগ্নিবীৰ ট্ৰেইনিং তোমালোকে কৰিবলৈ পাবও লাগিব, যেতিয়াহে পাবা যেতিয়া তোমালোকে চিলেক্ট হ'বা। চাকৰিটো তোমালোকে প্ৰথমত ল'ব লাগিব ন, তেতিয়া তোমালোকে ট্ৰেইনিঙৰ কাৰণে আহিব পাৰিবা। তোমালোকৰ যদি মা দেউতাক সুখ ৰাখিবলৈ মন আছে, তোমালোকক মই কৈছোঁ সময় কাম সময়ত কৰা, ঠিক আছে। তোমালোকৰ বয়স থাকোঁতে যদি বয়স থাকোঁতে সময় কাম সময়ত কৰি নোলোৱা, পিছত বহুত তোমালোকে পষ্ট পাবা, ঠিক আছে। মই নিজে দেখিছোঁ, নিজ চকুৰে মই দেখিছোঁ, বহুতো ল'ৰাই সময় কাম সময়ত নহয়, লগৰ লগত অনাই বনাই আড্ডা মাৰি থাকে, ইফালে সিফালে ঘূৰি থাকে। তো পিছত তেওঁলোকে কয় যে মই মানে কেলৈ নকৰিলোঁ চাকৰিটো, কেলৈ মই চাকৰিৰ কাৰণে এপ্লাই নকৰিলোঁ। তেতিয়া তোমালোকে পষ্ট পাবা এসময়ত, ঠিক আছে। তো মই তোমালোকক সেইকাৰণে এতিয়াই কৈছোঁ, সময় থাকোঁতে সময় কাম কৰা। তোমালোকৰ যদি পইচা আছে, এতিয়াতো তোমালোকে মা দেউতাই কষ্ট কৰি তোমালোকক চলাই আছে, কিন্তু তোমালোকে ভাবা তোমালোকে মা দেউতাই কষ্ট কৰি কিমান কষ্ট কৰি তোমালোকক পঢ়াইছে। অন্ততঃ মা দেউতাৰ কথা ভাবা, নিজৰ পৰিয়ালটোৰ কথা ভাবা, ঠিক আছে। অন্ততঃ তোমালোকে মা দেউতাক কিমান কষ্ট কৰি দিন ৰাত একাকাৰ কৰি দিন ৰাত হাজিৰা কৰি তোমালোকক পঢ়াইছে, সেই কষ্টখিনি যাতে তোমালোকে মা দেউতাক সুখত ৰাখিব পৰা, বুঢ়া কালত অন্ততঃ চাকৰি এটা কৰি কেনেকৈ সুখত ৰাখিব পৰা, সেইটো সদায় মানে মাইণ্ডত ৰাখিবা, ঠিক আছে। অকল মা দেউতা টকা পইচাই চলিম বুলি তোমালোকে চলিব নোৱাৰা, আৰু মা দেউতাই তোমালোকক কিমাননো পইচা দিব, সদায় দিব নোৱাৰেও, ঠিক আছে। তোমালোকে সেইকাৰণে মই তোমালোকক যিমান কষ্ট তোমালোকে মা দেউতাক ঘূৰাই দিবৰ বাবে প্ৰস্তুতি চলোৱা, ঠিক আছে। তো আগৰ যোনটো ৰেগুলাৰ আৰ্মি আছিলে, এতিয়া তোমাৰ যোনটো ট্ৰেইনিং চলে ইমান হাৰ্ড নহয়, ঠিক আছে। তোমালোকৰ আৰামছে তোমালোকৰ ট্ৰেইনিং পাৰ হৈ যাব। মাথো তোমালোকে এতিয়া কেনেকৈ চাকৰিটো ল'ব পাৰোঁ দিমাগ খটুৱাই এক্সামৰ বাবে পঢ়া, লগতে ফিজিকেলৰ বাবে প্ৰস্তুতি চলাই থকা, ঠিক আছে।